আসসালামু আলাইকুম প্ৰিয় দৰ্শকবৃন্দ, আপোনালোকক মোৰ চেনেলত মৰমৰ সৈতে স্বাগতম। আজিৰ এই বিশেষ ভিডিঅ'ত আমি আলোচনা কৰিম কুফৰ আৰু কবৰৰ আজাবৰ পৰা ৰক্ষা পাবলৈ হুজুৰ সাল্লাল্লাহু আলাইহি ৱাসাল্লামে শিকোৱা এক অতি মহৎ দোৱা। ইমানদাৰ জীৱনত দোৱাৰ বিশেষ স্থান আছে আৰু বিশেষকৈ এই দোৱাখন আমাৰ দৈনন্দিন প্ৰাৰ্থনাত অন্তৰ্ভুক্ত কৰা অত্যন্ত জৰুৰী। চলক এতিয়া আমি এই মুহূৰ্ত দোৱাখন শিকো আৰু ইয়াৰ ফজিলতসমূহ বিষয়ে জানো। দোৱাটো আল্লাহুম্মা ইন্নী আউযু বিকা মিনাল কুফৰি ওয়াল ফাকৰি ওয়া আযাবিল কব্ৰ। অৰ্থটো হৈছে, হে আল্লাহ, মই আপোনাৰ ওচৰত আশ্ৰয় বিচাৰো কুফৰ আৰু দৰিদ্ৰতাৰ পৰা, আৰু মই আপোনাৰ ওচৰত আশ্ৰয় বিচাৰো কবৰৰ আজাবৰ পৰা। এই দোৱা দিহা হৈছে যাতে জীৱনৰ যিকোনো কষ্ট, ইমানো নষ্ট হোৱা আৰু আখিৰাতৰ আজাবৰ পৰা আল্লাহৰ আশ্ৰয় ল'ব পাৰি। তাহাজ্জুদ বা আন যিকোনো সময়ত এই দোৱা পঢ়িলে বিশেষ ফজিলত লাভ হয়। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব আৰু এনেদৰে নতুন নতুন ভিডিঅ'ৰ বাবে বেল আইকনটিও প্ৰেছ কৰি ৰাখক। ধন্যবাদ। আসসালামু আলাইকুম। আল্লাহ হাফিজ।